বান্ধৱীসকল, কি খবৰ? আপোনালোক নিশ্চয় ভালে আছে। মই আজি আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে কঁঠাল আৰু মাছৰ সৈতে এখন তৰকাৰী বুলিয়ে ক'ব পাৰি। এইখিনি কঁঠালখিনি কাটি লৈছোঁ। এইখিনি হৈছে পিঁয়াজ, ইয়াৰ লগত আছে আদা, নহৰু, জলকীয়া। এইখিনি অলপ থেতেলিয়াই লৈছোঁ। আলু আৰু এয়া হৈছে মাছ। মাছখিনি মই আগতে ফ্ৰাই কৰি ল'ম। এনেদৰে এইখিনি যোগাৰ কৰি লৈছোঁ প্ৰথমতে। এতিয়া কেৰাহীখনত তেল গৰম কৰি ইয়াত মাছখিনি অলপ টাইম ভাজি লৈছোঁ। মাছখিনি ভজা হৈ গ'ল। এতিয়া সেই আগৰ তেলখিনিতে মই ইয়াত দি দিম পিঁয়াজ আৰু কেঁচা জলকীয়া, নহৰু খুন্দি লোৱা সেই পেষ্টখিনি অলপ দি দিম। আধা মই পাছত ব্যৱহাৰ কৰিম, সেইবাবে গোটেইখিনি দিয়া নাই। এনেদৰে অলপ টাইম ভাজি লৈছোঁ গোটেইখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে, মছলাখিনিৰ অলপমান গোন্ধটো যোৱালৈকে মই অলপ টাইম ভাজি ল'ম। পিঁয়াজখিনি এতিয়া ভজা হৈ গ'ল, সেইবাবে ইয়াত দিছোঁ কঁঠালৰ কাটি লোৱাখিনি কঁঠালখিনি। অলপ টাইম এনেদৰে লৰাই লৈ লগে লগে মই ইয়াত আলুখিনিও দি দিম। আলুখিনিও এনেদৰে দি দিলোঁ মই। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। আৰু এতিয়াই মই ইয়াত নিমখ, হালধি এইখিনি ব্যৱহাৰ কৰিম পৰিমাণ অনুযায়ী। বেলেগ একো মছলা দিয়া নাই বৰ্তমান। মই নিমখ, হালধি দি এনেদৰে লৰাই লৈছোঁ। মই দেখাব পাহৰি গ'লোঁ। এনেদৰে অলপ টাইম লৰাই লোৱাৰ পিছত ইয়াত ঢাকন মাৰি অলপ টাইম সিজিবলৈ দিম। এতিয়া ঢাকন লগাই দিছোঁ। ঢাকনিখন গুচাই আকৌ এনেদৰে অলপ টাইম লৰাই লৈছোঁ। অলপ সিজিব ধৰিছে প্ৰায়। এইখিনি এনেদৰে ইয়াত মই অলপ এতিয়া পানী ব্যৱহাৰ কৰিছোঁ। পানী দি কেনে মই ইয়াত আকৌ ঢাকন লগাই দিম। এইখিনি ঢাকনিখন গুচাই এতিয়া অলপ সিজিছে। এতিয়া মই ইয়াত অলপ গোটা মছলা ব্যৱহাৰ কৰিম, বেছি নহয়, অকল গৰম মছলা আৰু জিৰা গুড়া ব্যৱহাৰ কৰিম। এইখিনি চাওকচোন, এনেদৰে সিজিছে ধুনীয়াকৈ। বহুত টাইম নালাগে বাৰু, খাবলৈ মাংসৰ দৰে হয়। মই ইয়াত মাছো ব্যৱহাৰ কৰিছোঁ। ৰৈ যোৱা মছলাখিনি মই ইয়াতে দি দিছোঁ। এনেদৰে দিয়াৰ পিছত অলপ টাইম লৰাই লৈ আকৌ অলপ পানী দিম। এনেদৰে পানী দি দিছোঁ, অলপ বেছিকৈ পানী দিছোঁ এইবাৰ। এতিয়া আকৌ অলপ টাইমৰ বাবে ঢাকনিখন লগাই দিম। ঢাকনিখন গুচাই গ'ল। এতিয়া ইয়াত গৰম মছলা আৰু জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ অলপ। বহুত নহয়, অলপ ব্যৱহাৰ কৰিছোঁ। পানী দি এতিয়া ইয়াত দি দিছোঁ মাছখিনি। মাছখিনি দিয়াৰ পিছত অলপ টাইম মাছৰ সৈতে উতলিব দিম। তেতিয়াহ'লেহে তৰকাৰীখনৰ সোৱাদটো অলপ বেছি ধুনীয়া হয়।
এনেদৰে উতলিব দিছোঁ ধুনীয়াকৈ। চাওকচোন অলপ অলপ গোটা গোটা হৈ গৈছে। এতিয়া মই এটা পাত্ৰত নমাই লৈছোঁ। চাওকচোন হৈছেনে বাৰু ধুনীয়া। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন এনেদৰে। এইখন হৈছে আজিৰ থালিখন, কঁঠাল আৰু মাছৰ সৈতে লগত নেমু।